নমস্কাৰ, মই প্ৰিয়াংক আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। এই ভিডিঅ'টোত আমি আজি জানিম মেচিন লাৰ্ণিঙৰ বিষয়ে। আচলতে ই কি বস্তু আৰু কি কামত ব্যৱহাৰ হয়, সেইবাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মেচিন লাৰ্ণিং 2020 চনত বহুত গুৰুত্বপূৰ্ণ এটা বস্তু। এইটো নহয় যে আপুনি মেচিনটোৰ বিষয়ে জনা, মেচিনক আপুনি কি শিকাব পাৰে সেইটোহে হৈছে মেচিন লাৰ্ণিং। ধৰক আপোনাৰ হাতত এটা স্মাৰ্টফোন আছে বা আপুনি এটা কম্পিউটাৰ চলাই আছে, তো যেতিয়া আপুনি চলাই থাকোঁতে টোপনি গুচি গ'ল বোলে টেবুলতে বা মোবাইলটো চলাই থাকোঁতে আপুনি টোপনি গুচি গ'ল, তাত ফেচবুক চাই আছিলে বা হোৱাটছএপ চাই আছিলে, তেনেকৈ অন হৈ থাকি গ'ল। বা কম্পিউটাৰ এটাত আপুনি কিবা এটা কাম কৰি আছে, কিবা ডকুমেণ্ট এটা টাইপ কৰি আছে বা চিনেমা এখন চাই আছে, চাওঁতে আপুনি টোপনি গুচি গ'ল। যেতিয়া আপুনি টোপনি গুচি যাব, যেতিয়া কম্পিউটাৰ বা স্মাৰ্টফোনটোৱে গম পাব যে আপুনি টোপনি গুচি গ'ল, আৰু সি নিজে লগে লগে আপুনি কৰি থকা কামখিনি ছেভ কৰি, যদি ভিডিঅ' এটা চাই আছে সেইটো পজ কৰিব, যদি কিবা আপুনি টাইপ মাৰি আছিলে তেতিয়া ডকুমেণ্ট ফাইলটো ছেভ কৰিব, বা হোৱাটছএপত যদি মেছেজ লিখি আছিলে আধাতে আপুনি টোপনি গুচি গ'ল, মেছেজটো তেনেকৈ ৰাখি পেলাই ফোনটো লক কৰি দিব আৰু কম্পিউটাৰটো হয়তো স্লিপ মোডত কৰি দিব। এই যিখিনি কৰিব কম্পিউটাৰে নিজে ভাবি চিন্তি, সেই গোটেই পদ্ধতিটোকে মেচিন লাৰ্ণিং বুলি কোৱা হয়। আপুনি মানে কম্পিউটাৰটোক বা মোবাইল ফোনটোক শিকাব লাগিব যে আপুনি যদি আঁতৰি গৈছে তেওঁৰ সন্মুখৰ পৰা, মোবাইল বা কম্পিউটাৰটোৰ সন্মুখৰ পৰা আঁতৰি গৈছে, তেতিয়া সি কি কৰিব, বা আপুনি যদি টোপনি গুচি যায় তেতিয়া কি কৰিব। এই বস্তুখিনি যেতিয়া কম্পিউটাৰ এটা বা স্মাৰ্টফোন এটাক বা যিকোনো এটা মেচিনক আপুনি শিকাই দিয়ে, তেতিয়া এই পদ্ধতিটোকে মেচিন লাৰ্ণিং বুলি কোৱা হয়। আপুনি এটা এপ দেখিছে চাগে, ফ্ৰণ্ট কেমেৰা অন কৰাৰ লগে লগে আপোনাৰ বয়সটো কিমান কৈ দিয়ে। এইটো এক প্ৰকাৰৰ মেচিন লাৰ্ণিঙৰ জৰিয়তেই সম্ভৱ হৈছে। আপোনাৰ ফোনটোক এনেধৰণে শিক্ষা দিয়া হৈছে যে আপোনাৰ চেহেৰাটো চাই তাত কি আকৃতিৰ কিমান বয়স হ'ব পাৰে সেইটো সি নিজে ধাৰণা কৰি আপোনাৰ তাতে বয়সটো দেখুৱাই দিয়ে। ঠিক তেনেদৰে এটা টেছলা বুলি গাড়ীৰ কোম্পানী আছে বিদেশত, আমাৰ ভাৰতত বৰ্তমান অহা নাই। এইটো সম্পূৰ্ণ ইলেক্ট্ৰিক কাৰবিলাক এই টেছলা কোম্পানীয়ে বনায়। টেছলা কোম্পানীত এটা অটো পাইলট মোড আছে বা অটো ড্ৰাইভ মোড আছে। এইটো অৰ্থ এইটোৱে যে আপুনি যেতিয়া হাইৱেত গৈ আছে, গাড়ীখনে নিজেই গোটেই ৰাস্তাটো ধাৰণা কৰি লয়, ৰাস্তাটো কোনফালে গৈ আছে, কিনাৰত এখন গাড়ী গৈ আছে নেকি, সি ক'ত ব্ৰেক মাৰিব লাগিব, ক'ত গাড়ীখন কাটিব লাগিব বা ক'ত শ্ল' কৰিব লাগিব, সি গোটেইখিনি নিজে চিন্তা কৰি লয়। এই গোটেই পদ্ধতিটোকে মেচিন লাৰ্ণিঙৰ জৰিয়তে কৰা হৈছে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি এটা বস্তু আছে, AI টেকন'লজি। দুইটা বেলেগ বেলেগ, প্ৰায় কাম একেখিনিয়ে হয়, কিন্তু দুইটা বেলেগ বেলেগ বস্তু। যিখিনি মই ক'লোঁ যে মেচিন বা কম্পিউটাৰত আপুনি নিজে যিখিনি শিক্ষা দিলে, আপুনি টোপনি গ'লে বা আপুনি আঁতৰি গ'লে কম্পিউটাৰটো বন্ধ হ'ব লাগেনে, নে মোবাইল ফোনটো লক হ'বনে অনেই থাকিব, বা গাড়ীখন গৈ আছে আগফালে কিবা ওলালে ব্ৰেক মাৰিব, এইখিনি মেচিন লাৰ্ণিঙৰ জৰিয়তেও সম্ভৱ কৰিব পাৰি, আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তেও সম্ভৱ কৰিব পাৰি। সেইটো বিষয়ে মই বেলেগ এটা ভিডিঅ' বনাই দিম। কিন্তু প্ৰথমতে বৰ্তমান যুগত আপুনি এটা মেচিনক আপোনাৰ নিজৰ দৰে চিন্তা কৰিব পৰা শক্তি দিয়াটোকে মেচিন লাৰ্ণিং বুলি কোৱা হয়। আজিলৈ ভিডিঅ'টো ইমানেই। যদি আপুনি মেচিন লাৰ্ণিঙৰ বিষয়ে বুজি পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেকুৱা ভিডিঅ' আপোনালোকলৈ লৈ আহি থাকিম। ধন্যবাদ।